আপোনালোকে হয়তো ফেচবুক এপ্লিকেশ্যন সকলোৱে ব্যৱহাৰ কৰে, কিন্তু আপোনালোকে জানেনে ফেচবুক এপ্লিকেশ্যনে আমাক নন ষ্টপ ট্ৰেক কৰি থাকে। ধৰি লওক আপুনি কি কৰি ভাল পায় বা কি পিন্ধি ভাল পায় বা কি খাই ভাল পায়, এইবিলাক হয়তো আপোনাৰ বন্ধুবৰ্গই নাজানে, কিন্তু ফেচবুক এপ্লিকেশ্যনে আগতীয়াকৈ গম পায়। ধৰি লওক অন্য এটা প্লেটফৰ্মত যেনেকৈ বা গুগল ব্ৰাউজাৰতে হওক বা ক্ৰম ব্ৰাউজাৰতে হওক কিবা এটা যদি আপুনি চাৰ্চ কৰে, সেই অপশ্যনটো কিন্তু ফেচবুকে আগতীয়াকৈ গম পাই যায়। বা যদি আপুনি ফ্লিপকাৰ্ট এপ্লিকেশ্যনত যদি আপুনি কিবা এটা কাপোৰ যদি আপোনাৰ ভাল লাগিছে, সেইটো যদি আপুনি চাৰ্চ কৰে, কিন্তু সেই অপশ্যনটো ফেচবুকে আগতীয়াকৈ গম পাই যায়। সেইবিলাকটো আপুনি ফেচবুকৰ পৰা কেনেকৈ বন্ধ কৰিব, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই এফালৰ পৰা আপোনালোকক জনাই দিম সেই ফেচবুক এপ্লিকেশ্যনৰ পৰা যিবিলাক আপোনাৰ আগতীয়াকৈ ট্ৰেক কৰি থাকে সেইবিলাক কেনেকৈ বন্ধ কৰিব পাৰি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত থকা ফেচবুক এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছতে ইয়াতে যিটো 3 ডট চিম্বল আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে অপশ্যন আহিব ছেটিংছ এণ্ড প্ৰাইভেচি আহিব, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ওপৰত দেখিব আপোনাৰ ছেটিংছ আহিব, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ আহিব মেটা একাউণ্ট চেণ্টাৰ, এই যিটো ওপৰৰ যিটো অপশ্যন হয় ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে এই পেজটো খোল খাব। ইয়াতে আপুনি চাব কেইবাটা অপশ্যন আহিব, পাছৱৰ্ড এণ্ড ছিকিউৰিটি, কানেক্টেড এক্সপিৰিয়েঞ্চ আহিব। এই যিটো আপোনাৰ 3 নম্বৰ যিটো আছে ইয়ৰ ইনফৰমেশ্যন এণ্ড পাৰ্মিশ্যন যিটো আপোনাৰ আহিব, এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়ৰ ইনফৰমেশ্যন এণ্ড পাৰ্মিশ্যন, ইয়াতে আপোনাৰ এই পেজটো খোল খাব। ইয়াতে আপুনি চাব এইটো আছে যোনে এক্টিভিটি ফ্ৰম আদাৰ বিজনেছ বুলি আছে যে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আহিব আপোনাৰ এক্টিভিটি ফ্ৰম আদাৰ বিজনেছ, এই চাৰ্টখন আহিব। ইয়াতে আপোনাৰ প্ৰথম যিটো আছে এলাউ আছ টু ইউজ দিছ এক্টিভিটি টু শ্ব' ইয়ৰ কণ্টেণ্ট ডেটছ মোৰ ৰিলিভেণ্ট, এই অপশ্যন আহিব। তাৰপিছত আহিব আপোনাৰ যেনেকৈ ডু নট এলাউ ইউজ দিছ এক্টিভিটি টু শ্ব' ইয়ৰ ৰিলিভেণ্ট কণ্টেণ্ট, এই যিটো আপোনাৰ আহিব ইয়াতে আপুনি এই যিটো আপোনাৰ ডু নট এলাউ এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কণ্টিনিউ কৰিব। মই ইয়াৰ যিটো অসমীয়া যিখিনি অৰ্থ মই আপোনাক ইয়াতে দেখুৱাই দিছোঁ, চাই লওক। ইয়াৰ পিছতে আপুনি এই যিটো আপোনাৰ কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ পিছতে আপোনাৰ যিখিনি মানে আপোনাৰ ফেচবুকে যিটো টেগ কৰি থাকে সেই টেগ কৰাবিলাক আপোনাৰ মানে বন্ধ হৈ যাব। ভিডিঅ'টো ইমানখিনিয়ে, থেংক ইউ। এনেকৈয়ে আপুনি আপোনাৰ মোবাইলৰ যিটো ফেচবুক এপ্লিকেশ্যন হয়, ফেচবুক এপ্লিকেশ্যনে যিটো আমাক নন ষ্টপ ট্ৰেক কৰি থাকে সেইবিলাক মানে বন্ধ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।